নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ফাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ 20টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ। আহক তেন্তে আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাৰৰ আত্মজীৱনীখনৰ নাম কি? সেইখন হৈছে বিং মাই চেল্ফ। ভাৰতত পাৰমাণৱিক গৱেষণাৰ পিতৃস্বৰূপে কাক অভিহিত কৰা হয়? হোমী জাহাংগীৰ ভাভাক। বাস্কেটবলৰ আৰম্ভণিক কি বুলি কোৱা হয়? টিপ অফ। ঘানাৰ পুৰণি নাম কি? ঘানাৰ পুৰণি নাম হৈছে গোল্ড কোষ্ট। কোন চহৰক চিটি অফ গল্ডেন গেট বুলি কোৱা হয়? আমেৰিকাৰ ছান ফ্ৰান্সিস্কো। ভূগোলত আইচথাৰ্ম মানে কি? এখন মেপত সমান তাপমান বিশিষ্ট ঠাইবোৰৰ ওপৰেৰে টনা ৰেখা। বাইচাইকেল কোনে আৱিষ্কাৰ কৰিছিল? বাইচাইকেল মেকমিলানে আৱিষ্কাৰ কৰিছিল। কি বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে? লেক্টোবেচিলাছ বেক্টেৰিয়াই। তৰল এচিটিক এচিডৰ আন এটা নাম কি? আন এটা নাম হৈছে ভিনেগাৰ। পানী বীজাণুমুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? ক্লৰিন। কোনখন দেশৰ জাতীয় পতাকাত AK-47 ৰাইফলটোৰ ছবি ব্যৱহাৰ হৈছে? মোজাম্বিক। শংকৰ মাধৱ গুৰু দুজনাৰ মহামিলন হোৱা ঠাইখন কি আছিল? সেই মিলনক কি আখ্যা দিয়া হৈছে? ধোৱাহাটৰ বেলগুৰি নামঘৰ আৰু মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হয়। পিন মানে কি? পিন মানে হৈছে পোষ্টেল ইণ্ডেক্স নাম্বাৰ। মৃত্যুৰ আগতে কা-পুৰুষসকলৰ বহুবাৰ মৃত্যু হয়, কোনে কৈছিল? উইলিয়াম শেক্সপিয়েৰে। বায়ুগেছৰ প্ৰধান উপাদান কি? বায়ুগেছৰ প্ৰধান উপাদান হৈছে মিথেন। ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ক'ত অৱস্থিত? বাংগালুৰুত অৱস্থিত। প্ৰাভদা নামৰ বহুল প্ৰচাৰিত বাতৰি কাকতখন ক'ৰ পৰা প্ৰকাশিত হয়? মক্সুৰ পৰা প্ৰকাশিত হয়। খাজুৰাহো মন্দিৰ কোন প্ৰদেশত অৱস্থিত? মধ্য প্ৰদেশত অৱস্থিত। ভূদান আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল? তেওঁ আছিল আচাৰ্য বিনোৱা ভাবে। ভাৰতত প্ৰথম এলিভেটৰ অৰ্থাৎ লিফ্ট কেতিয়া স্থাপন হয়? কলকাতাৰ ৰাজভৱনৰ লৰ্ড কাৰ্জনৰ দিনত 1863 চনত প্ৰথম লিফ্ট স্থাপন হয়। ভিডিঅ'টি চাই কেনে লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায়। জয় আই অসম।